বৰ্তমান ক'ত আছো জানেনে চাব নেকি দেখাই আছো 1 2 3 এফালে সব উইংস অফ হাজৰিকা হাই এভৰিৱান এইখন হল উইংস অফ হাজৰিকা আৰু ডাঙিছে স্বপ্না হাজৰিকা নেক্সট ক'ত পঢ়িবা কিবা প্লেনিং কিবা কৈছে নেকি নেক্সট মই হুজাই যাম কিমান ডাঙৰ ডাঙৰ চকাচক এই কেনেকুৱা লাগিছে আজি অকল জাষ্ট মেট্ৰিকৰ ৰিজাল্টটো দিছে মেট্ৰিকৰ ৰিজাল্টটোৱে সকলোবোৰ নহয় বহুতে নমস্কাৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ মই সানি আৰু আপোনালোকে ইতিমধ্যে গম পায়ে যে আজি মেট্ৰিকৰ ফলাফল ঘোষণা কৰা হ'ব আৰু আমাৰ পৰিয়ালৰ পৰা দুজনে দিছিলে মোৰ সৰু মামা ল'ৰাটোৱে দিছিলে আৰু মোৰ মাহী ছোৱালীজনীয়ে দিছিলে ডাঙৰ ছোৱালীজনীয়ে তো এই বেকগ্ৰাউণ্ডত দেখিছে পুৰা বহি লৈছোঁ চাই আছোঁ অলপ ভয়ো লাগিছে আৰু বেছি সময় নাইও এই আপোনালোকে দেখিবলৈ পাইছে এয়া জাষ্ট 9:30 হৈ গৈছে আৰু প্ৰায় এঘণ্টামানৰ বাকী আছে তো ভয় লাগি আছে কি হয় কি নহয় চাব আৰু ৰিজাল্টটো কৈ আছোঁ বাৰু আৰু ভিডিঅ'টো চাই যাব যদি ইউটিউবত চাই আছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি ল'ব আৰু যদি পেজত চাই আছে তেনেহ'লে পেজটো ফ'ল' কৰি ল'ব তো ভিডিঅ'টো আৰম্ভ কৰোঁ চাই যাব আৰু আজি যদি মানে ভাল হয় বেয়া হয় নাজানো কি হয় শিৱসাগৰলৈও গৈ আছোঁ তাৰ সমস্ত পৰিৱেশটো দেখাই যাম চাই যাব অলৰেডি সময় হৈ গৈছে চাওঁ তাকে আপোনালোককো দেখাওঁ ৰিজাল্টটো কি হয় কৃষ্ণ মজা 4টা লিটাৰ পাইছে আৰু ষ্টাৰ আহিছে এয়া ফাৰ্ষ্ট ডিভিজন দিলে অঁ ফাৰ্ষ্ট ডিভিজন 4টা লিটাৰ প্ৰিন্সি আৰু তন্ময় ফাৰ্ষ্ট ডিভিজন 2টা লিটাৰ অঁ বঢ়িয়া গৈ আছোঁ আমি অলপ পিছতে গৈ আছোঁ আৰু পুৰা পাৰ্টি লাগিব মই কৈ দিম ঠিক আছে হ'ব নাই সিও যাব হ'ব ঠিক আছে তো বৰ্তমান আপোনালোকে গম পালে যে মাহী ছোৱালীজনীয়ে ফাৰ্ষ্ট ডিভিজন 4টা লিটাৰ আৰু মামা ল'ৰাটো ফাৰ্ষ্ট ডিভিজন 2টা লিটাৰ ভাল লাগিছে মনটো কিবা এটা মানে উশাহটো ল'ব পাৰিছোঁ ভালকৈ আৰু আপোনালোকে আশীৰ্বাদ কৰিব যাতে এওঁলোক গৈ যাতে ভাল মানুহ হ'ব পাৰে জীৱনত কিবা এটা কৰিব পাৰে তো এতিয়া আজি অকল জাষ্ট মেট্ৰিকৰ ৰিজাল্টটো দিছে মেট্ৰিকৰ ৰিজাল্টটোৱে সকলোবোৰ নহয় বহুতে একেবাৰে সকলো বুলি লয় আৰু একদম চিৰিয়াছলি লৈ লয় অকণমান কিবা বেয়া হ'লে মানুহে কিবা কিবি কৰি দিয়ে তো মেট্ৰিকৰ ৰিজাল্টটোৱে সকলো নহয় মই মোৰ ফালৰ পৰা কৈছোঁ আৰু কোনোবাই যদি মেট্ৰিকৰ কেণ্ডিডেটে চাই আছা সকলোলৈকে তোমালোকক অভিনন্দন জনালোঁ আৰু তোমালোকৰ সদায় আশীৰ্বাদ কৰিছোঁ যাতে তোমালোক ডাঙৰ মানুহ হৈ ভাল মানুহ হোৱা ভাল কাম কৰা আৰু পঢ়া শুনাটোৱে মেইন নহয় মানুহ একচুৱেলি আৰু মাৰ্কছকেইটাই মেইন নহয় কিন্তু মানুহে জীৱনত কি কৰিছা আৰু তুমি ভাল মানুহ হৈছা নে বেয়া মানুহ হৈছা কি হৈছা তুমি সেইটোৱে মেইন তো ভাল কাম কৰি যোৱা সকলোৱে বা ভাল মানুহ হ'বলৈ চেষ্টা কৰা তো গৈ আছোঁ আৰু শিৱসাগৰলৈ বেছি কথা পাতি নাথাকোঁ এতিয়া লেকচাৰ দি নাথাকোঁ শিৱসাগৰলৈ গৈ আছোঁ শিৱসাগৰ সমস্ত পৰিৱেশটো দেখাম আমি সকলো গৈ আছোঁ একেলগে সাজ খাম ফূৰ্তি কৰিম আৰু দেখাই যাম চাই যাব আৰু দিয়ক পুলক ওলাংগৈ পটাপট ওলাংগৈ তাৰপিছত সমস্ত পৰিৱেশটো দেখাই যাম ডাইৰেক্ট তাতে দেখাম পুলক বৰ্তমান ক'ত আছোঁ জানেনে চাব নেকি দেখাই আছোঁ 1 2 3 এফালে চাওক উইংস অফ হাজৰিকা বৰ্তমান আছোঁ শিৱসাগৰত আছোঁ এয়া দেখাবলৈ চেষ্টা কৰি গৈছোঁ এয়া উইংস অফ হাজৰিকা আৰু কেইমাহমান পাছতে হৈ যাব এইখন ৰেষ্টুৰেণ্ট হ'ব ইয়াতে আপোনালোকে উপভোগ কৰিব পাৰিব খাব পাৰিব একেলগে আকচুৱাই ওচৰত এইটো খুলি থৈছে ইয়াত আছে কেনেকুৱা লাগিছে চাইডে ঘূৰি আছোঁ এইখনে হ'ল উইংস অফ হাজৰিকা ৱেট ল'ব পাৰিছা এইখন হ'ল উইংস অফ হাজৰিকা আৰু ডাঙিছে স্বপ্না হাজৰিকা আৰু এইফালে দাদা আছে দাদা ক'ৰ পৰা আহিছে আপুনি গুৱাহাটীৰ পৰা আহিছে ন প্ৰথম দেখিছে আচ্ছা কেনেকুৱা লাগিছে ইয়াত বঢ়িয়া ন আকৌ খাব আহিব ন ইয়ালৈ বঢ়িয়া সোনকালে হওক এসাঁজ খাম লগতে আপোনালোকে আহিব দেই কিন্তু এসাঁজ খাব লাগিব ইয়াত আৰু ইয়াৰ যিবোৰ পাখি চাকিবোৰ আছে ইয়াতে আছে চকাবোৰ কিমান ডাঙৰ চকাচক এয়া হ'ল পাখিবোৰ এইবোৰ আৰু এইখনে হ'ল উইংস অফ হাজৰিকা দেখাবলৈ চেষ্টা কৰিছোঁ আৰু উইংস অফ হাজৰিকা বৰ্তমান পুৰা জোৰদাৰ কাম চলি আছে দেখিবলৈ পাইছোঁ ইয়াত এইফালে দেখিবলৈ পাইছে মাটিৰ কাম চলি আছে এইখন এয়া সলকাই থোৱা আছে এয়া দেখিবলৈ পাইছে এয়া গাহৰি নাকটো নিছে নি
আৰু পাখিবোৰ এয়া দেখিবলৈ পাইছে এইবোৰ হ'ল পাখিবোৰ অঁ এইবোৰ পাখি সেইবোৰ ছাইডত যিবোৰ আছে এইবোৰ খুলি থোৱা আছে এইবোৰ হ'ল এইবোৰ আৰু কাম চলি আছে আহিব আপোনালোক ইয়ালৈ ভাল হ'ব প্ৰমোশ্যন কৰা নাই কিন্তু দেই এয়া মানে এনেই আহিছোঁ আৰু এজন অসমীয়া ব্যৱসায়ীয়ে কাম কৰিছে ভাল লাগিছে এজন দাদাই কাম কৰিছে অসমীয়া এজন ল'ৰাই ইমানখিনি আগবাঢ়িছে আমি তাৰ বাবে তেখেতক একদম গ্ৰেট চেলুট আহিব সকলো আহিব এসাঁজ খাব ফেমিলিৰ লগত ফ্ৰেণ্ডছৰ লগত আৰু ভাল হ'ব ইয়াত টিভি ইণ্টাৰভিউ দেখোঁতে ইয়াত তেতিয়া কৈছিলে পাবদাই যে ইয়াত সকলো যিবোৰ মূল্য হ'ব যে সমান হ'ব আৰু সকলোৰ বাবে সমান হ'ব বুলি কৈছিলে ভাল হ'ব সকলোৱে ইয়াত এসাঁজ খাব পাৰিব আৰু লগতে এটা ফিল এটা ল'ব পাৰিব যে প্লেনতনো কেনেকুৱা কি হয় কি নহয় আৰু উঠাৰ এটা সুযোগ পাব আপোনালোকে বৰ্তমান আছোঁ তলতে আছক এইখনে হ'ল উইংছ অফ হাজৰিকা কিমান এটা বিশাল প্ৰজেক্ট এটা চব এইফালে চবফালে এয়া কাম চলি আছে বহুত ডাঙৰ এটা এলেকা আছে এয়া দেখিছে এয়া মাটি চাটি পেলাই থোৱা আছে কাম চলি আছে ইয়াতে আৰু কেইদিনমানৰ পিছত ধুনীয়া হৈ উঠিব তেতিয়া আপোনালোক আহিব পাৰিব উপভোগ কৰিব পাৰিব খাব পাৰিব একেলগে আৰু কমেণ্ট এটা কৰিব নাপাহৰিব দেই কেনেকুৱা লাগিছে ৰাইজ একচুৱেলি মই দেৰিকৈ আহিছোঁ মই সকলো কামতে দেৰি অকণমান মোৰ মানে অকণমান দেৰিকৈ মই এণ্ট্ৰি মাৰোঁ যেতিয়া আনিছিলে আমাৰ ঘৰৰ কাষেদিয়ে গৈছিলে কিন্তু যেতিয়া চাবলৈ নহ'লে ব্যস্ততাৰ বাবে কিন্তু আজি আহিছোঁ বহুত দিনৰ মূৰত আহিছোঁ দেখিবলৈ পাইছোঁ কিন্তু প্লেনত আগতে উঠিছোঁ বা কেইবাবাৰো উঠিছোঁ বা দেখিছোঁ কিন্তু এইখনৰ অকণমান ফিল্ডটোৱে বেলেগ আৰু এইবোৰ পাখিবোৰ চব এইবোৰ চব কিমান এখন ডাঙৰ ডাঙৰ পাখিবোৰ এখন আছে এখন আৰু ইয়াতে দিলোঁ উইংছ অফ হাজৰিকাৰ বিদায় আহিম একেবাৰে খাবলৈ আহিম পূৰা একেলগে হয় নাই কি কোৱা আহিম নে আহিম একেলগে খাবলৈ আহিম আপোনালোকো আহিব হয় সোনকালে হওক তাৰে আমি আশীৰ্বাদ কৰিছোঁ আৰু ছাপৰ্ট আছে ৱেইট কৰিছোঁ আকৌ এইবাৰ পাপুৱে ট্ৰেইনৰ আনক এৰোপ্লেনৰ পৰা হয় হয় চব সকলো আনক আৰু আমি উপভোগ কৰোঁ লগতে আপোনালোকে আমি পাপু ভাইক আশীৰ্বাদ কৰিছোঁ আৰু এতিয়া বৰ্তমান গৈ আছোঁ আমাৰ মাহীহঁতৰ ঘৰলৈ আৰু মামাহঁতৰ ঘৰলৈ আৰু আহি পাই গ'লো মাহীহঁতৰ ঘৰ হেল্ল' কি খবৰ কংগ্ৰেচুলেশ্যনছ পাৰ্টি খাবলৈ আহিছোঁ আজি কি খোৱা খোৱাবা আৰু বাকী কেনেকুৱা লাগিছে মেট্ৰিক পাছ কৰিলে যেতিয়া লাগিছেনে এতিয়া ডাঙৰ হৈ গ'ল আৰু হা মহা এইফালে এইফালে এয়া আমাৰ প্ৰিন্সিৰ দেউতাক মহা কেনেকুৱা লাগিছে নমস্কাৰ কেনেকুৱা লাগিছে আজি ভালে লাগিছে আৰু কিবা ক'ব নি মনৰ ভাৱবোৰ অলপ ভালকে পঢ়িবলৈ কৈছোঁ হয় মানে আজিকালি কম্পিটিশ্যন বহুত বেছি নহয় এনে এটা ভাল ৰিজাল্ট কৰিছে পিছে ৰিজাল্টটো কৈ দিয়ক আমাৰ দৰ্শকক ৰিজাল্টটো কেনেকুৱা ধৰণৰ কি হ'ল ৰিজাল্টটো আৰু 81.33% হয় হয় আচ্ছা এইখনত লেটাৰ পালে মেথছত 77 হ'ল আৰু 3 মান পোৱা হ'লে আৰু এখন লেটাৰ পালে হয় 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 ঠিক আছে দিয়ক বাকী নেক্সট ইয়াৰ তোমাৰ পঢ়া-শুনা কেনেকুৱা চলিছে পঢ়া-শুনা গৈ আছে আৰু পুৰা জাৰি আছে খোৱা বুলি ক'লে আৰু অকল খোৱাই আৰু ন আহি অহা বছৰ পাই গ'লি অল দ্য বেষ্ট ভালকৈ পঢ়িব লাগিব এতিয়া মই তিতাবৰত ল'ম প্ৰাগজ্যোতিকাত ল'ম কিহত ল'ব কোন ষ্ট্ৰীমত ল'বা চায়েন্সত ল'বা আচ্ছা ফেইল কৰাটো আমি তোমাক বিয়া দি দিলোঁ লগালগ বিয়া ন বাচি গ'লা এতিয়া বাচি গ'লো মই বিয়া হোৱা হ'লে বেয়া নাপালোঁ হয় বিয়া হ'লে মানে পুৰা মন গৈ আছে নেকি পুৰা বাপৰে যাওঁগে আৰু এতিয়াতো তুমি মেট্ৰিক চেট্ৰিক পাছ কৰিলা ভালকৈ পাছ কৰিলা বাৰু বাকী মহাই কৈছিলে ন যে মেট্ৰিকটো ভালকৈ পাছ কৰিলে তোমাক কিবা এটা দিম বুলি দিব নে পিছে দিব লাগিব আৰু দিব আৰু কৈছে আৰু কিবা এটা দিম বুলি দিব আৰু মাহীয়ে পিককে চাই আছে এইফালে আমাৰ চলি আছে মেকআপ পুৰা মেকআপ আৰ্টিষ্ট আমাৰ এয়া হাই দিদিয়া হাই এভৰিৱান আমাৰ মেট্ৰিকৰ কেণ্ডিডেট মাহীহঁতৰ পৰা পাৰ্টি চাৰ্টি খোৱা হ'ল ইয়াৰ পৰা ওলাই দিওঁ এতিয়া গৈ আছোঁ মামাহঁতৰ ঘৰলৈ মাহীহঁতৰ ঘৰৰ পৰা আহিলোঁ বৰ্তমান আহি পালোঁ মামাহঁতৰ ঘৰত বৰ্তমান গোটেইকেইটা আমি কাজিনছকেইটা একেলগে বহি আছোঁ বাকী ইয়াৰো আজি ৰিজাল্ট দিছে মামাৰ সৰু মামা ল'ৰা তন্ময় কেনেকুৱা লাগিছে আজি মেট্ৰিক পাছ কৰা অনুভৱ কেনেকুৱা ভাল দিছে আৰু যিটো হেৰি ৰিজাল্ট কৰিলা কি কৰিলা ৰিজাল্টটো কৈ দিয়া আমাৰ ৰাইজক কি কৰিলা ৰিজাল্ট কি কৰিলা ৰিজাল্টটো ভালেই হৈছে মোৰ হয় লেটাৰ চেটাৰ আহিছে নে লেটাৰ আহিছে কেইটাত আহিছে তিনিখনত হ'ম আৰু এতিয়া নেক্সট ক'ত পঢ়িবা কিবা প্লেনিং কিবা কৰিছে নি নেক্সট মই হোজাই যাম হোজাই যাবা আজমলৰ তাত মানে পঢ়িবা নি দিয়া
ভালকৈ পঢ়িবা এতিয়া দেই নতুন এটা নাম এটা দিয়া গৈছে ইয়াৰ নাম হৈছে হেৰি এইটো কি বুলি কয় নিভুকা চামন হাজৰিকা ই মানে মানুহজনক বৰ ধুনীয়া মাতে ইমান ওচৰৰ পৰা কেলে লৈছে এইটো আৰু ওচৰ পৰা অঁ ইয়াৰ সেইবোৰ নাই মানে ইয়াৰ একদম ডাইৰেক্ট চিধা চিধি মানুহ ডাইৰেক্ট হোজাই যাবহি এয়া দেখিবলৈ পাইছে একেলগে মা আৰু মোৰ মামা ককা সকলো একেলগে আছে আমাৰ পৰিয়ালটো একেলগে এসাঁজ খাইছোঁ ভাল লাগিছে আৰু এয়া দেখাবলৈ চেষ্টা কৰিছোঁ সকলো ৰাতি 12:30 আৰু আহি পালোহি ঘৰ কোনোমতে আৰু বাহিৰত পৰা বৰষুণ ভিডিঅ'টো বনাম বুলি ভবা নাছিলোঁ কিন্তু থুলমূলকৈ এটা বনালোঁ এটা এনেই আৰু কেনেকুৱা পালে নিশ্চয় কমেণ্ট কৰিব নাপাহৰিব যদি ফাৰ্ষ্ট টাইম আহিছিলে এটা ছাবস্ক্ৰাইব কৰিব বা পেজত চাই আছে যদি ফ'ল' কৰিব বেলেগ এটা ভিডিঅ'ত লগ পাম তেতিয়ালৈকে ভাল থাকিব ধন্যবাদ জয় আহোম বাই বাই